Hi everyone, welcome back to my YouTube channel. মই মানে আজি আপোনালোকে দেখিছে চাগে পুৰা মানুহ ভিৰ সব ফালে মানে মই মানে আজি আহিছিলো ঢলাত মানে আজি বাবু পূজা আছিল হেতু কাৰণে ঢলাত আহিলো ভাবিলো ব্লগ নবনাও বুলি তাইছো আকৌ ভাবিলো বনাই দিও বাকি দেখিছে এনেকুৱা মানুহ নহয় বাকি হেফালাটো পুৰা একদম গাড়ী ফুল একদম মানে মানুহ বহুত মই ভাবিছিলো ইমান মানুহ নহব কমটি হ'ব ব্লগ নবনাও আহি কেনে দেখিছো মানে এফালে মেলা এটা বহিছে বাকি কিবা কিবি আছে মানে ইমান ডাঙৰকে হেৰি হ'ব বুলি গম পোৱা নাছিলো মানে মই আগত অহা নাছিলো মানে আগত বেলেগ কিবা পূজা হলে মানে আহো কিন্তু বাবু পূজা এবাৰ ফাৰ্ষ্ট টাইম আহিছো মানে একেটা সেম জেগাতে হৈছে মই মানে হাল পূজাত আহিছো বাকি এফালে মানুহ দেখিছো বহুত মানুহ আছে আৰু তো হেফালে মানুহ আছে বাকি ইয়াতে এতিয়ালৈকে তো মই পূজা চাকি তাকি একোৱে জ্বলোৱা নাই বাকি যি কৰো যি নকৰো মানে আপোনালোকক সব দেখুৱাম তো গাইস ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব So guys, ইয়াত মানে এটা উঠি আছিল চাগে কিবা ভিডিঅ' কৰি আছিলে মানে ফোনটো পৰিলে মোবাইলটো তলত পৰি গ'ল আহিয়ে ওলাইছে মানে কথাটো শুনি ফোনটো পৰি গ'ল তলত ভিডিঅ' কৰি আছিলে চাগে মজাকে বাকী এতিয়া এইফালে গৈ মেলি চাই আছো ট্ৰেইনখন মানে ইমান মানে এইটো ভাবিছিলোঁ পুৰা স্পীড ঘূৰাব নেকি মানে একো স্পীডে নাই ঘূৰা একদম লাহে গৈ আছে সেইটো কাৰণে মানে উঠাতকৈ নুঠাই ভাল হ'ব বাকী ট্ৰেইনখনক কিমান অলপে উঠাইছে নে বহুতে উঠাইছে জানো মানুহ কৈছোঁ ন এনেকুৱা মানুহ হৈছে নহয় কি বুলিয়ে কওঁ আৰু স্কুটিতে একদম সৰু আগত থৈ আহিবলগীয়া হৈছে তাৰপৰা খোজকাঢ়ি মেলি আহিছোঁ তাৰপিছত ময়ো জোতা পিন্ধি আহি গ'লোঁ জোতা লেতেৰা লাগি খতমে হ'লে এনেই চেণ্ডেল পিন্ধি নাহিলোঁ মানে একদম দূৰৰ ফালে খোজকাঢ়ি গৈ আছোঁ বাকী সেইফালে চব আছিলে বাকী এইফালে এতিয়া খোজকাঢ়ি গৈ আছোঁ আগত কি আছেনো বহুত মানুহে গৈ আছে যে সেইটো কাৰণে গৈ কেনে চাওঁ আগত কি আছে কি নাই বাকী ভিডিঅ'টো একদম লাষ্টত ইয়াতো চাই থাকিব বাকী মই মানে আৰু এটা ভিডিঅ' বনাম বুলি ভাবি আছোঁ মানে মোৰ 1K ছাবস্ক্ৰাইবাৰ জাৰ্ণিটো কেনেকুৱা হ'ল মানে মই কেনেকৈ 1K ছাবস্ক্ৰাইবাৰ কৰিলোঁ মানে এতিয়া ইউটিউবত যোনে ভিডিঅ' বনাই যায় মানে চবৰে এটা প্ৰব্লেম থাকে 1K ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম এতিয়া মই 1K ছাবস্ক্ৰাইবাৰ কেনেকৈ কৰিলোঁ মানুহ মানে কম বাকী এতিয়া আহি পাই গ'লোহি মানে ব্ৰহ্মপুত্ৰ পাই গ'লোহি আহি এফালে পানী চানী নাই শুকান বাকী একদম পুৰা মানুহ আছেহি বাকী সেইফালে একদম আছে মানে ব্ৰিজখন ঢলা চদিয়া ব্ৰিজখন সেই আগফালে আছেগৈ মই সেইটোৱে ভাবি আছিলোঁ মানে চবে মানুহ ইমানকৈ এফালে আহি আছিলে এতিয়াই গম পাইছোঁ এইফালে মানে ব্ৰহ্মপুত্ৰখন এইফালে আছে যে সেইটো কাৰণে আহি আছিলে মানে বাকী পানী চানীটো নাই এতিয়া তলত নামি যাওঁ তো গাইছ এইডোখৰত মানে অলপ দেৰি ৰখিলোঁ বাকী ভাবিলোঁ এইডোখৰতো কি কওঁ অলপ আমনি লাগিলে এইডোখৰলৈকে ভাবিছোঁ এতিয়া ৰয়িং যাওঁ বুলি ভাবিছোঁ এতিয়া কিনো হয় বাকী গুগল মেপত চাইছোঁ মানে কেই কিলোমিটাৰ হয় ৰয়িং মানে ইয়াৰ পৰা দুটুমা হাঞ্চোৱা সমান হ'ব তাতকৈ অলপ বেছি হ'ব পাৰে মানে ফিক্স গম নাই পৰা কেই কিলোমিটাৰ হ'ব বাকী এইডোখৰত মানে নেটৱৰ্ক নাই পৰা ন সেইটো কাৰণে চাব নাই পৰা বাকী একদম ঢলা চদিয়া ব্ৰিজৰ ফালে যাম তাৰপিছত ৰয়িং চাওঁ কেই কিলোমিটাৰ যদি অলপ ওচৰ হয় তেতিয়াহ'লে ৰয়িং ফালে গুচি যাওঁ বাকী ইয়াত পূজা চাকি তাকি জ্বলাবও নহ'ব মানে একদম পুৰা মানুহ ভিৰ আছে ন সেইটো কাৰণে অলপ সেইফালে ৰয়িং ফালৰ পৰা ফুৰি আহোঁ বুলি ভাবিছোঁ আৰু ন তাৰপিছত মই এনেই জোতাযোৰ পিন্ধি আহিলোঁ গোটেই মানে একদম লেতেৰা হৈ থাকিলে এতিয়া ফটো মাৰোঁতে কেনেকৈ মাৰিম জানো মানে গোটেই জোতা লেতেৰা হৈ থাকিলে চেণ্ডেল পিন্ধি আহিব লাগিছিলে আকৌ ৰাতিপুৱা মানে পুৰা ঠাণ্ডা লাগিছিলে সেইটো কাৰণে মানে জোতাযোৰ পিন্ধি ল'লোঁ এতিয়া গোটেই লেতেৰা হৈ থাকিলে এনেও বগা জোতা আকৌ লেতেৰা হৈ থাকিলে
গাইছ আহি মেলি পাই গ'লোহে খোজকাঢ়ি মানে একদম পূৰা এনাৰ্জি খতম হৈ গ'ল পাৱাৰ চাৱাৰ একদম খতম বাকী এফালে স্কুটি থৈ দিয়া আছে বাকী নাও দেখিছোঁ মানে নামো ধুনীয়াকৈ ফটো দুখনমান মাৰো বুলি ভাবিছোঁ তাৰপিছত যাওঁ আৰু ক'ত যাওঁ নেজানো মানে ঘৰতো নেযাওঁ চাগে বাকী এডোখৰত বৰবাদ মানে এতিয়া নামিব লৈছিলোঁ গোটেই জোতা চোতা একদম খতম হৈ থাকিলে এনেই কৈছোঁ না এনেই বিনা কামত জোতা পিন্ধি মেলি আহিলোঁ গোটেই লেতেৰা হৈ থাকিলে গাইছ আহি মানে ব্ৰহ্মপুত্ৰৰ ওচৰত পাই গ'লোগৈ বাকী এইফালে পানী চানী আছে ধুনীয়াকৈ জেগা বাকী এডোখৰতে চবে ফটো চটো মাৰি আছোঁ কোনে ৰিলচ বনাই আৰু চিনেমেটিক কিবা কিবি ফটোশ্বুট চলি আছে বাকী মোৰ জোতা চোতা খুলি ল'লোঁ মানে মই ফটো দুখনত মাৰিলোঁ বেলেগৰ চেণ্ডেল পিন্ধি ল'লোঁ এনেই চেণ্ডেল পিন্ধি নাহিলোঁ মানে সেইডোখৰতে মানে অলপ ফটোশ্বুট কিবা কিবি মাৰিলোঁ বাকী এতিয়া ওলাই যাওঁ আৰু I could get used to late
গাইছ আহি মেলি পাই গ'লোহি মানে ইয়াৰ পৰা ঘৰ এতিয়া ওচৰতে আছে বাকীতো আৰু দেখাবলগীয়া নাই বাকী তো গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব